টানা চেঙেলি চেঙেলি মাছ মাৰিবলৈ গ'লে বৰশী টোপাবলৈ প্ৰথম লাগিব কেঁচু ধৰিৰ কাৰণে বিচাৰি লওঁ বলক। ইয়াত কেঁচু ঢেৰ ওলায় মানে আমাৰ ইয়াত, কিন্তু আজি ওলাই নাই নাজানো। গৰম হ'লে মানে কেঁচুবোৰ নাথাকে ওপৰত। এইডাল পাই গ'লোঁ কেঁচু 5-6ডাল মান বঢ়িয়াকৈ। ভৰাই দিয়াচোন, পলিথিনটো দেখুৱাই দিয়া। পলিথিনটো চাওঁ, পলিথিনটো একদম পাই গ'লোঁ 5-6ডাল মান হৈ যাব, বেছি নালাগে কাৰণ মাছ ইমানো নাপাওঁতো। তাৰপিছত বৰশী লৈ লওঁ, এইটো সৰু বৰশী লওঁ। মই ল'ম ডাঙৰ বৰশী এটা, দীঘল এইটো চাওক, দীঘল বৰশী। আপুনি পথাৰত টোপাব পাৰিব, অলপ দূৰলৈ দিব পাৰিব, অলপ মানে হেৰি কৰিব পাৰিব আৰু দূৰে টোপাব পাৰিব। কেঁচু ফ্ৰাই হৈ গ'ল, এতিয়া বিন্দাছ বলক গৈ থাকোঁ। এই চব প্ৰথম বৰশী দিছোঁ আৰু যদি কিবা পাওঁ দেখাই আছোঁ বাৰু। নাহিলে, প্ৰথমটোৱে নাহিলে, আকৌ এবাৰ দিছোঁ আৰু। আকৌ এবাৰ দি চাইছে ইয়াত, যদি খুটে দেখাম বাৰু। এইটো আকৌ নুখুটিব চাগে, কিছুমান মাছ আছে এবাৰে খাই নাখায় আৰু। দুখ পালে চাগে তলতে। ধৰিলে মিছ কৰি দিলে ৰে। ডাঙৰ আছিলে গৰৈ হয়, গৰৈ নে চেঙেলি। আকৌ এবাৰ দিছোঁ, ওলাই আছিলোঁ ওপৰত। এইটো টানা চেঙেলি এইটো দেখাই দিয়া। চেঙেলি আৰু থাকিব আৰু দি চাম দেই, ৰ'ব দেখাই আছোঁ। তই এটা খুটিল ইয়াত, একদম সৰু চেঙেলি হয়, একদম টিকলো মিকলো। নাহিলে, আকৌ দিয়া ধৰিলে আকৌ নাহিলে। হিমাল টেঙৰ আছে, চেঙেলি হ'ব জেগাটো চাই। ধৰিলে নাই ধৰা, আহি গ'ল। এইটো পাই গ'লোঁ চেঙেলি পোৱালি দিয়া। 3টা হৈ গ'ল ন। আৰু এটা আহি গ'ল চেঙেলি। ল ধৰা, ক'ত সোমাই গ'লে সি, বৰশীটো দাঙি আনোতে নিজে আহি গ'ল। এইটো 4টা হৈ গ'ল। বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ। মাছে ঢেৰ খেলিছে, কিন্তু কাৱৈ মাছ, পুঠি মাছ এইবোৰ মানে সৰু মাছ এনেকুৱা আছে। কিন্তু আমি কেঁচু দিছোঁ ন, ইয়াত চাগে নেখাব। ত' আপোনালোকে জানে যদি জনাবচোন কমেণ্টত, কি দিব লাগিব, কি বলৰ টোপ দিলে নে ভাল বুলি জানো বাৰু। কিবা দানা চানা জানে যদি ক'বচোন। লৈ গ'ল ফচি গ'ল, এৰি গ'ল। একদম লৈ গৈছিলে পূৰা দহলে, হাতেও পাব লাগিব। ফচি গ'ল ইয়াত। বৰশী টোপাই আছোঁ আৰু গোটেই জংলী হৈ আছোঁ, চুলি তুলি কটাব আছে। আজি মঙলবাৰ, আজি নকটাও, যাব লাগিব, কাইলৈ মানে যাম। আৰু বৰশীটো পাইছোঁ। আপোনালোকে ভিডিঅ'বোৰ লাইক কিয় নকৰে? লাইক কৰিব, কমেণ্ট এটা কৰি দিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব না। ইমান সহায় সহযোগিতা আগবঢ়ালে আমাৰো মনটো ভাল লাগিব, আমাৰ উৎসাহ পাম মই। গতিকে আপোনালোকে বহুতক ছাপোৰ্ট কৰি আছে মই জানো, আমাকো সৰু এটা ছাপোৰ্ট কৰি দিব। একো নহয়, সৰু এটা ছাপোৰ্ট কৰি দিব। বহুত দেৰি হ'ল ইয়াত
টোপাই আছোঁ, খোৱা নাই। আৰু এটা সেই পিনে টোপাই থকা হৈছে, ইয়াত টোপাই আছোঁ। মানে নিজেই টোপাই থাকিলে অলপ দিগদাৰ হয়, কেঁচু চুই থাকিবলগীয়া হয় ন, আকৌ মোবাইলটো চুব বেয়া লাগে, সেইকাৰণে এনেকৈ মানে তোলা নহয়। বহুত দেৰি হ'ল খোৱাও নাই একো, ইমান ধুনীয়া খেলি আছে। আৰু চাওক খেতি পথাৰ আৰু ভিউটো চাওক এবাৰ, কি ধুনীয়া লাগিছে নাজাৰা ইয়াৰ, বিউটিফুল আকাশখন একদম। অলপ আগত দিংগে, বেলেগত দিছোঁ, বহুত দি হ'লে খোৱাই নাই। ইয়াত খায়ে বা ন পালে দেখা আহি লাষ্টৰ টাইমত আকৌ ঘৰলৈ গৈ আছোঁ। আৰু এটা পালোঁ, এইটো চাওক, এইটো দিব লাগিব এতিয়া। চেঙেলী ঠিকেই আছে, ইমান সৰু নহয়, মোবাইলত সৰু লাগিছে চাগে। মাছ পালোঁ কেইটামান সৰু সৰু চেঙেলী। এতিয়া সামৰিছোঁ, যিহেতু ঘৰত দেখাইছোঁ কিমান মাছ পালোঁ। চাওক মাছকেইটা ধুই পখালিলোঁ। ইয়াত কেইটা আছে, 7টা নে 8টা আছে আপোনাৰ গৰৈ চেঙেলী, এইকেইটাই পালোঁ আৰু বেলেগ নেপালোঁ, একো শ'ল চল একো সেইবোৰ নাই ইয়াত মাছ। আৰু মই এতিয়া মজা আছে চিপছ আৰু আমুল কুলৰ সোৱাদ লওঁ। আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব, একো নহয়, ছাপোৰ্ট কৰক।